নমস্কাৰ বন্ধুসকল। আমাৰ সমাজত বহুত অনৈতিক কামবোৰ অবৈধ কামবোৰ হৈ থাকে। সেইবাবে এখন আমাৰ সদস্য সংখ্যালঘু ছাত্ৰ আন্তঃকেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱসত এখনি সজাগতামূলক নৃত্য প্ৰদৰ্শন কৰিছে বঙাইগাঁৱৰ এখন গুৰুত্ব স্কুলৰ বাবে কণমানি ল'ৰা ছোৱালী। এই নৃত্যটো আপোনালোকে চাই সমাজত ধৰ্ষণ, হত্যাকাণ্ড, বিচার কাণ্ড এই নৃত্যের দ্বারা প্রকাশ করেছে। আশা করি ভিডিওটো ভালো লাগবে, আপনাদের এই ভিডিওটো চাওক আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব।